নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোকে অনন্ত স্পাৰ্ক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। দুটা তথ্যৰ আধাৰত বেচিকৰ সৈতে ডিএ মাৰ্জিং সন্দৰ্ভত এক লেটেষ্ট আপডেট আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা জনাবলৈ চেষ্টা কৰা হৈছে। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু নতুন দৰ্শকসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 2004 চনত যেনেদৰে 50% ডিএ বেচিক পেৰ সৈতে মাৰ্জ কৰা হৈছিল, ঠিক তেনেদৰে এইবাৰ 2024 চনতো মাৰ্জ কৰা হ'ব নেকি? এই প্ৰশ্নটো আকৌ নতুনকৈ উত্থাপন হৈছে আৰু ইয়াৰ বিষয়ে পূৰ্বতেও আলোচনা কৰিছোঁ। এক লেটেষ্ট আপডেট অনুসৰি এখন লিডিং বাতৰি কাকতত এই বিষয়ে প্ৰকাশ পাইছে, য'ত কোৱা হৈছে যে 2004 আৰু বৰ্তমান 2024ৰ মুদ্ৰাস্ফীতিৰ যি কণ্ডিশ্যন সেয়া প্ৰায় একেই, অৰ্থাৎ প্ৰায় মিল খায়। আৰু ইয়াৰ লগতে 4 জুনত চৰকাৰ গঠন হ'বলৈ গৈ আছে। গতিকে বাতৰি কাকতত প্ৰকাশিত ৰিপৰ্ট অনুসৰি নতুন চৰকাৰে বেচিকত মাৰ্জ কৰিব পাৰে। হয়, এই বিষয়ে কাকতখনৰ ৰিপৰ্টত কোৱা হৈছে যে 2004 আৰু 2024 চনৰ ইনফ্লেশ্যন প্ৰায় একেই। নিৰ্বাচনৰ ৰিজাল্টৰ পিছত মাৰ্জ হোৱাৰ সম্ভাৱনা আছে। এয়া চাওক, ফিনেন্সিয়েল এক্সপ্ৰেছ এখন বাতৰি কাকত য'ত 50% ডিএ মাৰ্জৰ ওপৰত এক মহত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। এই ফিনেন্সিয়েল এক্সপ্ৰেছ কাকতখন ফিনেন্সৰ লগত জড়িত, অৰ্থাৎ বিত্ত বিষয়ক বহুতো তথ্য, চৰকাৰী পলিচি আদিৰ বিষয়ে প্ৰকাশ কৰে। কাকতখনত প্ৰকাশিত এই তথ্যখিনিৰ বিষয়ে মই ইয়াত দেখুৱাবলৈ যত্ন কৰিছোঁ। আপোনালোকে অলপ মন দি চাব। Experts citing the past instance of 2004 and current inflationary situation are saying that the center might consider merging DA into the basic pay. অৰ্থাৎ 2004 চনত মুদ্ৰাস্ফীতিৰ যি কণ্ডিশ্যন আছিল তাৰ সৈতে বৰ্তমানৰ মুদ্ৰাস্ফীতিৰ কম্পেয়াৰ কৰিলে চৰকাৰে ডিএ অৰ্থাৎ 50% ডিএ বেচিক পেৰ সৈতে মাৰ্জ কৰিব পাৰে। আদাৰ এলাৱেন্স লাইক হাউচ ৰেণ্ট এলাৱেন্স, চিলড্ৰেন এডুকেশ্যন এলাৱেন্স এই সকলোবোৰ ইতিমধ্যে 50% ডিএৰ সৈতে বৃদ্ধি কৰা হৈছেগৈ বুলি ইয়াত প্ৰকাশ কৰিছে। এয়া 2 নং পেৰাত চাওক, ইয়াত কৈছে একৰ্ডিং টু দিছ এক্সপাৰ্টছ it is highly likely that DA basic pay merger will be announced once the new government is formed at the center. অৰ্থাৎ যিয়ে কেন্দ্ৰত নতুন চৰকাৰ গঠন হ'ব তাৰ পিছত 50% ডিএ মাৰ্জিঙৰ ডিক্লেৰেশ্যন হ'ব পাৰে বুলি সূত্ৰ আৰু এক্সপাৰ্টসকলে কৈছে। আনহাতে যোৱা ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল এই 3 মাহৰ AICPINৰ ডাটা আজিলৈকে ৰিলিজ হোৱা নাই। যোৱা 31 মেৰ দিনাখন এপ্ৰিলৰ ডাটা ৰিলিজ হ'বলগীয়া আছিল, কিন্তু এতিয়ালৈকে প্ৰকাশ নহ'ল। গতিকে এই ডাটা ৰিলিজ নকৰাক চাই এয়া ক'ব পাৰি যে নতুন চৰকাৰ গঠন হোৱাৰ পিছত 50% মাৰ্জিঙৰ ডিক্লেৰেশ্যন সম্ভৱ। অনাগত দিনত নতুন চৰকাৰে ডিএ দিয়াৰ 50% কৰিবনে নকৰে সেয়া লক্ষণীয় হ'ব। আমি আশা কৰিছোঁ যে চৰকাৰে ইয়াক মাৰ্জ কৰক। গতিকে এই দুটা খবৰৰ আধাৰত 50% মাৰ্জিং এক প্ৰকাৰ নিশ্চিত বুলি ভবাৰ থল আছে। আপোনালোকে কি ভাবে কমেণ্ট কৰি নিশ্চয় জনাব। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই আছিল। ভিডিঅ'টো শেষলৈকে থকা বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।